Hi friends, welcome my sweet home channel. আজি মই লৈ আহিছো অকমানি ভিডিও এটা আমাৰ ইয়াৰিছে পঢ়া স্কুলখন যিখন ইয়াৰিছে আৰু তালহাই পঢ়ে নৱৰূপ জাতীয় বিদ্যাপীঠ নগাঁও তাৰে খেল ধেমালি অনুষ্ঠানৰ অলপ ভিডিও কৰি ভাবিছো ইহঁতৰ চিন হিচাপে ৰাখি থওঁ এইয়া ইহঁতৰ স্কুলৰ মেইন গেটখনৰ পৰা লছলিখিনি গুটেখিনি লাইন পাতি লৈ গৈ আছে ফিল্ডলৈ ইহঁতৰ নিজৰ ফিল্ড নাই যেহেতু সেইকাৰণে ৰত্নকান্ত স্কুলৰ ফিল্ডলৈ গৈ আছে নগাঁও এখন নৱৰূপ জাতীয় বিদ্যাপীঠ শিৱনগৰত আছে নগাঁও যেটো শিৱ মন্দিৰ ডাঙৰ মন্দিৰটোৰ কাষতে শিৱনগৰত আছে এইতে তালহা এই আমাৰ ইয়াৰিছ নগাঁৱৰ অসমীয়া মিডিয়াম স্কুলৰ ভিতৰত এখন নামকৰা জাতীয় বিদ্যালয় এখন ইয়াৰ পৰা এইবাৰ হায়াৰ সেকেন্ডাৰী আৰ্টছৰ ষ্টেনো কৰিছিলে এইখন ৰিজাল্টবিলাক বহুত ভালে হয় মেট্ৰিকৰ ৰিজাল্টটো বহুত ভালে হয় বহুত দূৰণিৰ পৰা ল'ৰা-ছোৱালী আহে ইয়াত বেবেজিয়াৰ পৰাও ল'ৰাটাক আহে মাকক পাই থাকো আচৰিত পাইছো বেবেজিয়াৰ ইমান দূৰৰ পৰা ইয়াত দিব আহে নগাঁও টাউনখিনি পাৰ হৈ আহি সেই জেগাখিনি এইখিনি শিৱনগৰখন বহুত দূৰ হৈ যায় টাউনৰ সেইখিনি মানে হিফালৰ পৰা বেবেজিয়াৰ পৰা তাতো আহিছে দেখি আচৰিত পাইছো কিন্তু মানে ৰিজাল্ট ভাল হোৱাৰ কাৰণে আহে আৰু ৰচিতনা খেল তালহাই এবাৰ বহুত এনজয় কৰিছে এবাৰ প্ৰথম পাইছে নে যোৱাবাৰ এদিনে আহিলে সদায় নাহিলে তাৰ আগৰ দুটা বছৰ নাপালে ভালকৈ এবাৰ মানে পাইছে আৰু মানে হিউ খেলবিলাক শিকিছে যেহেতু ঘৰত খেলিবলৈ নাপায় এ কাবাডী খেল ইয়াত দেখি হিউহঁতেও বোলে খেলিছে কাবাডী এয়া মিউজিকেল চেয়াৰ আৰম্ভ হৈছে 3, 4, 5 হৈছে সেইকাৰণে তালহাও আছে তালহা ধুনীয়া এটা গান বাজি আছে কিন্তু কপি পেড মাৰিব বুলি মিউট কৰি দিলো মিউজিকেল চেয়াৰৰ যেটো গান বৰ ধুনীয়া বাজি আছিল ভাল লাগিছিল ভাল লাগে ল'ৰা-ছোৱালীবোৰ খেলি থকা দেখি আগতে দণ্ডা জাতীয় বিদ্যালয়ত যেতিয়া খেল হয় মই দিনটো থাকোৱে ল'ৰা-ছোৱালীখিনিৰ লগত বৰ ভাল লাগে চাই থাকি ইয়াতো আছো কিন্তু বেছি সময় থাকিব পৰা অলপ থাকি গৈছো ঠেঙীয়া দৌৰ আমাৰ তালহাই খেলিছে ইয়াত বেছি সময় থাকিব পৰা নাই যিহেতু ইয়াজিদৰ এক্সাম আছে মই থৈ গুচি গ'লো ইয়াত অলপ সময় থাকিলোঁ এই 3 দিনত অকণ কৰিলোঁ ভিডিঅ' এই পাৰ পুখুৰী ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এইটো এনে এটা বনালো আৰু ল'ৰা-ছোৱালীখিনি ভিডিঅ' এটা